মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কালি মই অসমীয়াৰ মোৰ দেশ ভাল কবিতাটো আমি আলোচনা কৰিলোঁ। আজি ইয়াৰ প্ৰশ্নোত্তৰবিলাক আমি তোমালোকক আলোচনা কৰিম আৰু তাৰপিছত তোমালোকে এই প্ৰশ্নোত্তৰখিনি ভালদৰে বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা। আৰু আলোচনা কৰাৰ পিছত যদি তোমালোকে কিবা বুজি নোপোৱা মোক পুনৰাই সুধিবা, মই নিশ্চয় তোমালোকক কৈ দিম। আজি আমি ইয়াত তোমালোকক মই দেখাই গৈছোঁ দেই, কিতাপখন মানে ওলোটা হয়, এনেকৈ চালে ওলোটা হয়। এই প্ৰথম লাইনত লিখা আছে, পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। এইটো কাম তোমালোকৰ। গতিকে এই পদ্ধতি, এই কবিতাটোকে পদ্য বুলি কোৱা হয়। এই কবিতাটো তোমালোকে শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে মই যেনেদৰে পঢ়িছিলোঁ তেনেদৰে তোমালোকে পঢ়িবা আৰু আবৃত্তি কৰিবা। ঠিক আছে, এইটো তোমালোকৰ কাম। তাৰপিছত লিখা আছে, পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। গতিকে তোমালোকে ইয়াৰ সাৰাংশটো নিজে, অৰ্থখিনি কি কৈছে তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবা। তাৰপিছত লিখিছে উত্তৰ দিয়া, মানে প্ৰশ্নবিলাক আছে, উত্তৰ কৰিম। তোমালোকে ক নম্বৰ প্ৰশ্ন মন কৰিবা দেই। ক নম্বৰ প্ৰশ্নটো সকলোৱে মন কৰিবা। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াত 1 নম্বৰ উত্তৰ দিয়াৰ পিছত 1 নম্বৰ অৰ্থাৎ ক নম্বৰ প্ৰশ্নটো লিখা আছে, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসম বা ভাৰতবৰ্ষ। ইয়াৰ দেশ বা ৰাজ্য, দেশখনৰ নাম হ'লে ভাৰতবৰ্ষ বা ৰাজ্যখনৰ নাম হ'লে অসম হ'ব। ঠিক আছে, গতিকে ইয়াৰ ক নম্বৰ প্ৰশ্নটোৰ হ'ব, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰ হ'ব ভাৰতবৰ্ষ নাইবা অসম। গতিকে এই কথাখিনি লিখি ল'বা। খ নম্বৰ প্ৰশ্ন আছে, ক'ত আছে এনে ঠাই হৰক ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্য চোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? ঠাই মানে হ'ল ক'ত আছে এনে ঠাই, ঠাই মানে হ'ল আমাৰ ভাৰতবৰ্ষ। এই ঠাইখিনিকে কৈছে যে এনে ঠাই ক'ত আছে বুলি। এই ঠাই বুলি নিজ দেশখনক কোৱা হৈছে। আৰু ক'ত আছে এনে আই সোণৰ গোসানী, আৰু আই বুলি ইয়াতে আমাৰ অসম মাতৃক, আমি যিখন জন্মভূমি, সেই জন্মভূমিক তুলনা কৰিছে। ইয়াৰ উত্তৰ হ'ব ঠাই বুলি আমাৰ অসম ৰাজ্যক তুলনা কৰিছে, আৰু এই অসমৰ যি জন্মভূমি, সেই জন্মভূমিকে আই বুলি কবিয়ে তুলনা কৰিছে। ক্লিয়াৰ? এই কথাখিনি তোমালোকে নোট কৰি ল'বা বা লিখি ল'বা। তাৰপিছত পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে, অৰ্থাৎ এই কবিতাটোত কবিয়ে কি কি কথা উল্লেখ কৰিছে। এই কবিতাটোৰ যিখিনি সাৰাংশ, অৰ্থাৎ কবিতাটোৰ যিখিনি অৰ্থ, সেই কথাখিনিত কি কি কথা সোমাই পৰিছে, কি কি কথা বহন কৰিছে, সেই কথাখিনি তোমালোকে নিজৰ ভাষাত লিখিব লাগিব। এই কবিতাটো চাই ল'লে হ'ল, কবিয়ে সকলোকৈ নিজৰ দেশক ভাল পাওঁ বুলি কৈছে, আৰু সেইকাৰণে আমি সকলোৱে নিজ দেশখনক আমি সেৱা কৰি যাব লাগে বুলি কৈছে, আৰু আমি সেৱা কৰি যাওঁ, এই কথাটো কৈছে। দ্বিতীয়তে কৈছে যে কবিয়ে আমাৰ ইয়াৰ মাটিবিলাক সোণৰ চপৰাৰ লগত তুলনা কৰিছে। সোণৰ চপৰাৰ লগত তুলনা কৰিছে, বা পানীবিলাক সুধাৰ নিজৰ, ইমান ধুনীয়া পানী আমাৰ প্ৰকৃতিয়ে আমাক প্ৰদান কৰিছে আমাৰ ভাৰতবৰ্ষক, এই কথাখিনি কবিয়ে তুলনা কৰিছে। তাৰপিছত তুলনা কৰিছে আমাৰ ভাৰতত ইমান ধুনীয়া ধানৰ খেতি হয়, আমাৰ অসমতো হয়, তোমালোকৰ গাঁওবিলাকতো খেতি হয়, ধান খেতি ইমান ধুনীয়া হয়, বা আমাৰ হাবি বননিবিলাকত ইমান ধুনীয়াকৈ বনজ সম্পদবিলাক আছে, এই কথাবিলাকে কবিয়ে উল্লেখ কৰিছে। এই প্ৰত্যেকটো বাক্য মই তোমালোকক যোৱাকালি বুজাই দিলোঁৱে। সেই কথাখিনি মই যেনেকৈ বুজাই দিলোঁ, সেই কথাখিনিকে তোমালোকে অলপ চিন্তা কৰি তোমালোকে নিজৰ ভাষাৰে লিখিবা। তাৰপিছত আছে নামৰ তালিকা কৰা। ক'ত আছে এনে ফুল ফুলে 12 মাহ, 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। এই ফাৰ্ষ্ট বক্সটো আছে, এই বক্সটোত আছে 12 মাহে ফুলা, গোটেই বছৰ ফুলি থাকিব, গোটেই 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। 12 মাহে ফুলা ফুলৰ। তাৰপিছত এইফালে লিখা আছে কেইবিধমান ধানৰ নাম লিখা। ধান
কেইবিধমান ধানৰ নাম লিখিবা যে তোমালোকে কি তোমালোকৰ গাঁৱত ধানৰ খেতি হয় ঠিক তেনেদৰে তেনেকুৱা ধানৰ খেতি হোৱা কেইবিধমান ধানৰ নাম ইয়াত লিখিবা এইফালে 12 মাহে ফুলা ফুলৰ নাম লিখিবা আৰু এইফালে তোমালোকৰ গাঁৱত হোৱা ধানৰ খেতিৰ নাম লিখিবা এইখিনি তোমালোকৰ কৰণীয় কাম গতিকে এইখিনি তোমালোকে সকলোৱে কৰিবা এইখিনি মই কি ক'লো বুজি পাইছাই আৰু যেখিনি তোমালোকৰ কাম মই দেখাই দিলোৱে আৰু এইখিনি তোমালোকে নিজে কৰিব লাগিব হা তাৰ পিছত এই কথাখিনি তোমালোকৰ নালাগে একেবাৰে শেষত আছে একেবাৰে শেষত দেই এই যে সৰু কৰি এটা পুতলাৰ দৰে ছবি দিয়া আছে এই লাইনটো পাৰ পঢ়িবা দেই ইয়াত লিখা আছে সকলোতকৈ সবাতোকৈ আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা তাৰমানে এই প্ৰশ্নখিনি খালী ঠাইবিলাক আছে এইবিলাক খালী ঠাই আৰু এইবিলাক খালী ঠাই এইটো খালী ঠাই আৰু এইটো খালী ঠাই ইয়াৰ এইটো খালী ঠাই ইয়াৰ এইটো খালী ঠাই আৰু এই প্ৰশ্নটোৰ এইটো খালী ঠাই এই খালী ঠাইবিলাক আমি সম্পূৰ্ণ কৰিব লাগে অৰ্থাৎ ভৰাই দিব লাগে গতিকে মই কোনটো প্ৰশ্নৰ উত্তৰ কোনখিনিত কি ভৰাব লাগিব কৈ দিছোঁ আৰু এই এটা শব্দৰ ভিতৰৰে যিকোনো এটা শব্দ ইয়াত ভৰাব লাগিব ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল ইয়াত লিখিবা আটাইতকৈ দীঘল ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ইয়াত ডট আছে ইয়াত লিখিবা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ সবাতোকৈ বহল লিখিবা ব্ৰহ্মপুত্ৰ সবাতোকৈ বহল আটাইতকৈ দীঘল আৰু সবাতোকৈ বহল গতিকে এই ক নম্বৰটো হ'ব আটাইতকৈ তাৰ পিছৰটো হ'ব সবাতোকৈ ক্লিয়াৰ তাৰ পিছত খ নম্বৰটো আছে মাজুলী পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীদ্বীপ মাজুলী পৃথিৱীৰ ভিতৰত ইয়াত সকলোতকৈ নহ'ব দেই মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ গতিকে দ্বিতীয় প্ৰশ্নটোতো আটাইতকৈ লিখিব লাগিব দ্বিতীয় প্ৰশ্নটোত অৰ্থাৎ খ নম্বৰ প্ৰশ্নটোত খালী ঠাইখিনিত আটাইতকৈ লিখিবা আটাইতকৈ গ নম্বৰ কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুগীয়া ইয়াত লিখিব লাগিব সবাতোকৈ আপুৰুগীয়া গ নম্বৰ প্ৰশ্নটো হ'ব কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুগীয়া সবতকৈ তাৰমানে সকলোতকৈ আপুৰুগীয়া গতিকে ইয়াত লিখিবা সবাতোকৈ এই দ্বিতীয়টো লিখিবা দ্বিতীয় শব্দটো ইয়াত লিখিব লাগিব গ নম্বৰ খালী ঠাইখিনিত লিখিব লাগিব সবাতোকৈ ঘ নম্বৰ আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ গতিকে তোমালোকেও কেতিয়াও আনৰ বস্তু বা বেলেগৰ বস্তুৰ প্ৰতি লোভ নকৰিবা সেই বস্তুটো তোমালোকৰ মন গ'লেও সেই বস্তুটোৰ প্ৰতি লোভ নকৰিবা এইটো কিন্তু সকলোতকৈ বেয়া গুণ বেয়া এটা গুণ গতিকে পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰী হিচাপে কেতিয়াও তোমালোকে আনৰ বস্তু লোভ নকৰিবা আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ লিখিবা ইয়াত সকলোতকৈ বেয়া গুণ গতিকে এইখিনি তোমালোকে মই যেনেকৈ কৈছোঁ তেনেকৈ লিখি ল'বা ঠিক আছে আৰু পিছৰ ফালে এই ওপৰত লিখা আছে জানো আহা এইটো পেৰাগ্ৰাফ তোমালোকে বাদ দিবা এইখিনি তোমালোকে নালাগে এই তলৰখিনি এইটো পুতলাৰ পৰা এই তলৰখিনি চাবা ইয়াত মই দেখাই দিছোঁ 8 চনৰ ঠাইত দন্ত্য তকৈ শব্দ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া অৰ্থাৎ অসমৰ আটাই লিখা আছে ইয়াত দন্ত্য কৈ তেতিয়া হ'ব আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ হ'ব মাজুলী আটাই লিখা আছে ইয়াত দন্ত্য আৰু কত ঐকাৰে কৈ লিখি দিব লাগিব মাজুলী আটাইতকৈ ডাঙৰ নদী দ্বীপ হৈ যাব মাউণ্ট এভাৰেষ্ট সকলো ইয়াত সকলো লিখা আছে দন্ত্য কত ঐকাৰে কৈ লিখি দিব লাগিব তেতিয়া সকলোতকৈ হ'ব ওখ শৃংগ এই কথাখিনি দন্ত্য কত ঐকাৰে কৈটো এই শব্দটোৰ পিছত খালী ঠাইখিনিত লিখি দিলেই হ'ব ঠিক আছে গতিকে এইখিনি একেবাৰে সহজ আৰু তোমালোকে এইখিনি তাৰ পিছত লিখা আছে এইটো পুতলা দেই ইয়াত লিখা আছে এইটো দেখুৱা এইটো পুতলাৰ তলৰ এইখিনি শব্দৰ খেল খেলো আহা শব্দৰ
শব্দৰ খেল খেলো আহা এইখিনি শব্দ লিখা আছে এই শব্দখিনি এই লাইন বক্সখিনি তোমালোকে দেখিছা এই লাইন বক্সখিনি আমি পূৰাব লাগিব এতিয়া আমি প্ৰথম শব্দটো চাবা দেই তোমালোকে নিজৰ কিতাপত নিজে চাই ল'বা প্ৰথম শব্দটো আছে ভাল ভত আকাৰে ভাল ভাল এই ভাল শব্দটো শেষৰ আখৰটো কি ল শেষৰ আখৰটোৰে তাৰ পিছৰ শব্দটো বনাব লাগিব ল আখৰে লতা বনালে গতিকে ভাল এই ভত আকাৰে ভাল শেষৰ আখৰটো যি হয় সেই আখৰেৰে তাৰ পিছৰ শব্দটো বনাব লাগিব এই ল আখৰে পিছৰ শব্দটো কি বনালে লতা তাৰপিছত লিখা আছে লতা শেষৰ আখৰটো কি দন্ত্য তৎ আকাৰে তা তাৰপিছত তোমালোকে বনাব পাৰি তাৰ পৰা কি বনাব তামোল বনাব পাৰি তাৰ পিছৰ শব্দটো লিখিবা তামোল দন্ত্য তৎ আকাৰে তা মত উকাৰে মূল তামোল বনাব পাৰি তামোলৰ শেষৰ আখৰটো আকৌ হৈ গ'ল ল তেতিয়া আমি কি শব্দ বনাম ল দিয়ে তোমালোকে লগৰীয়া বনাই দিব পাৰি লগৰীয়া বা ল আখৰে তোমালোকে কি বনাব পাৰিবা আৰু কিছুমান শব্দ লতা হ'ল তাৰপিছত ল আখৰে লতা হ'ল বা লেটেকু বনাই দিব পাৰে লেটেকু বনাই দিবা লেটেকু তাৰপিছত শেষৰ আখৰটো আহিব কু আখৰেৰে কি বনাব পাৰে কুলি বনাই দিব পাৰে কুলি আকৌ লি আহি গ'ল লি আখৰেৰে বনাব পাৰিবা বা লিখক যিয়ে কবিতা লিখে তাক লিখক বুলি কোৱা হয় লিখক শব্দ লিখিব পাৰিবা লাষ্টত ক আখৰ আহি গ'ল শেষত ক আখৰ আহি গ'ল সেই ক আখৰেৰে কিবা কমলা বনাই দিব পাৰা কমলা বা কচু বনাব পাৰা ঠিক তেনেদৰে শেষৰ আখৰটোৰে এটা শব্দ বনাবা আৰু তোমালোকে এই বক্সখিনি গোটেইখিনি পূৰ্ণ কৰিবা এই বক্সখিনি যিখিনি লিখা আছে কাৰ্চিন দিয়া বক্স এই বক্সখিনি তোমালোকে পূৰ্ণ কৰিবা যিটো শব্দ পোৱা তাৰ শেষৰ আখৰটোৱে তাৰ পিছৰ শব্দ আৰু এটা বনাবা বুজি পাইছা নহয় ইয়াত কি ক'লোঁ ভালৰ শেষৰ আখৰটো ল গতিকে লতা হৈ গ'ল লতাৰ শেষৰ আখৰটো তা হৈ গ'ল তাৰ পৰা আমি তামোল বনালোঁ তামোলৰ পৰা শেষৰ আখৰটো আকৌ ল হৈ গ'ল তাৰ পৰা আমি বনালোঁ লেটেকু বনাই দিলোঁ লেটেকুৰ শেষৰ আখৰটো হৈ গ'ল কু হৈ গ'ল লেটেকু আকৌ লেটেকুৰ শেষৰ আখৰটো কুৰ পৰা আমি কুলি বনাই দিলোঁ আকৌ লিৰ পৰা আকৌ কিবা এটা শব্দ বনাম ঠিক তেনেদৰে আমি এনেদৰে শব্দবিলাক বনাই তোমাৰ এইখিনি সম্পূৰ্ণ কৰিবা তাৰ পিছৰখিনি নালাগে ইয়াত আৰু অলপ বাকী আছে আমি এইখিনিলৈকে আজি আমি আলোচনা কৰিলোঁ তাৰপিছত অহা কাইলৈ আমি যিখিনি বাকী আছে সেইখিনি তাৰ পিছৰ প্ৰশ্ন উত্তৰ পিছৰ ভাগৰখিনি আমি আলোচনা কৰিম তোমালোকে যদি কিবা খেলি মেলি হয় বা বুজি নোপোৱা ভিডিঅ'টো ৰখাই কিনে আৰু এবাৰ চাবা তেতিয়া স্পষ্ট কৰি বুজি পাবা যদিহে তাৰ পিছতো বুজি নোপোৱা তেতিয়াহ'লে মই তোমালোকক আকৌ তোমালোকে সুধিবা মই ভালদৰে কৈ দিম আৰু যিবিলাকে ভিডিঅ'বিলাক যাৰ ঘৰত হোৱাটছআপ বা এনেকুৱা ভিডিঅ' থকা মোবাইল নাই সিহঁতক তোমালোকে মাতি ল'বা মাতি আনি ভিডিঅ'টো একেলগে চাবা আৰু বহী এখন লৈ আনিবলৈ ক'বা আৰু ভালদৰে লিখি ল'বা দেই ঠিক আছে ধন্যবাদ